নমস্কাৰ নিউৰপা লাইফষ্টাইল চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আৰু এটা নতুন ভিডিঅ' সদায় লৈ অহাৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে এটা ইফেক্টিভ ৰেমেডি আপোনাৰ ছালখনৰ যিকোনো সমস্যা নাইকিয়া কৰিব পাৰিব আজি ৰেমেডিটোৰ ব্যৱহাৰে ছালৰ যদি ৰং ক'লা পৰিছে ছালখন যদি কোচ খাইছে যদি আপোনাৰ ছালখনত পিগমেণ্টেশ্যন পিম্পলছ একনি প্ৰব্লেম হৈছে বা অপেন প'ৰ্ছৰ প্ৰব্লেম হৈছে এই সকলো ধৰণৰ সমস্যা নাইকিয়া কৰিব পাৰিব আজি ৰেমেডিটোৰ ব্যৱহাৰে এখন সুন্দৰ আৰু স্বাস্থ্যৱান ছালৰ অধিকাৰী হ'বলৈ আমি আমাৰ ছালখন পৰিষ্কাৰ কৰি ৰখাটো খুব প্ৰয়োজন ছালখন পৰিষ্কাৰ কৰি ৰাখিবলৈ আমি বজাৰৰ বহুতো সামগ্ৰী ব্যৱহাৰ কৰোঁ যিবোৰ সামগ্ৰী কেমিকেল যুক্ত হয় যাৰ ফলত এই সামগ্ৰীসমূহৰ ব্যৱহাৰে আমাৰ ছালখনৰ কেৱল অনিষ্টহে কৰে ছালখনৰ সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে আপোনালোকে কেৱল প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰিব প্ৰাকৃতিক সামগ্ৰীয়ে কিদৰে ছাল আৰু চুলিৰ যত্ন ল'ব পাৰি এনে ধৰণৰ ভিডিঅ' আপোনালোকে নিউৰপা লাইফষ্টাইল চেনেলটোত পাব এতিয়ালৈকে যদি আপোনালোকে মোৰ পৰিয়ালৰ সদস্য হোৱা নাই চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত যিটো বেল আইকন আছে তাকো প্ৰেছ কৰিবলৈ নাপাহৰিব যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিম ইয়াৰ নটিফিকেশ্যন আপোনালোকে একেবাৰে প্ৰথমতেই পাব তেনেহলে বলক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ হাই ফ্ৰেণ্ডছ আজি মই এটা উপটন ফেচ পেক মই মোৰ স্কিনত এপ্লাই কৰি ৰাখিছোঁ আপোনালোকে দেখিছে আৰু এই পেকটো মই আগতেও কেইবাবাৰো মই ব্যৱহাৰ কৰিছোঁ আপোনালোকে মাৰ্কেটৰ পৰা আপোনালোকে ফেচ ৱাছ কিনে আপোনাৰ স্কিনখন ক্লিন কৰিবলৈ সাফা কৰিবলৈ আপোনালোকে ফেচ ৱাছ কিনে আপোনালোকে এই যেটো উপটন ফেচ পেক এবাৰ আপোনালোকে ব্যৱহাৰ কৰি চাব আপোনাৰ ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰিবই আপোনাৰ যদি ছালখন কোলা পৰি গৈছে আপোনাৰ ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ লগতে আপোনাৰ যদি সানবাৰ্ণৰ সমস্যা আছে আপোনাৰ যদি স্কিনত অপেন প'ৰ্ছৰ প্ৰব্লেম হৈছে বা স্কিনখন ঢিলা পৰি গৈছে বলি ৰেখাৰ সমস্যাটো আছে আপোনালোকে এই উপটন পেকটো এবাৰ ব্যৱহাৰ কৰি চাব আপোনালোকে ফেচ ৱাছৰ দৰেও ব্যৱহাৰ কৰিব পাৰে আপোনালোকে পেক হিচাপেও ব্যৱহাৰ কৰিব পাৰে যথেষ্ট আপোনালোকে ভাল ৰিজাল্ট পাব আৰু পেকটো মই এপ্লাই কৰিলোঁ কেনেকৈ এপ্লাই কৰিলোঁ প্ৰথমতে চাই লওঁ তাৰ পিছতে আমি চাম কেনেকৈ আমি তৈয়াৰ কৰিলোঁ বলক তেনেহলে চাই লওঁ প্ৰথমতে মই আপোনালোকক এপ্লাই কৰি দেখুৱাম এই পেকটো আপোনালোকে বেলেগকৈ মাৰ্কেটৰ ফেচ ৱাছ কিনিবলৈ প্ৰয়োজন নাই এইদৰে আপোনালোকে এই যদি উপটন পাউডাৰটো আপোনালোকে ব্যৱহাৰ কৰে যথেষ্ট আপোনালোকে ভাল ৰিজাল্ট পাব আপোনালোকে ডিঙিটো এপ্লাই কৰিব মই আপোনালোকক কেৱল মুখত এপ্লাই কৰি দেখুৱাইছোঁ খুব ভালদৰে আপোনালোকে পেকটো এইদৰে লগাব যিখিনি আপোনাৰ থাকি গ'ল আপোনালোকে যদি বিচাৰে ফ্ৰিজত ৰাখি পেলাই পিছদিনাখনো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব যদি আপোনাৰ স্কিনত ডেড স্কিনৰ লেয়াৰ আছে আপোনালোকে যদি ৰিমুভ কৰিব বিচাৰে আপোনালোকে অকণমান এইদৰে স্ক্ৰাব কৰিব পাৰে ইয়াৰ ফলত আপোনাৰ ডেড স্কিনৰ যি লেয়াৰ খুব ভালদৰে ৰিমুভ কৰিব আপোনালোকে বেলেগকৈ ফেচ ৱাছ নিকিনিলেও এইদৰে আপোনালোকে মুখখন ক্লিন কৰিব পাৰে খুব ভালদৰে আপোনাৰ স্কিনখন সাফা কৰিব ইয়াৰ পিছত আপোনালোকে মুখখন ধুবও পাৰে আৰু যদি পেক হিচাপে আপোনালোকে ৰাখিব বিচাৰে 10 বা 15 মিনিট ৰাখিব আৰু ইয়াৰ পিছতে মুখখন ধুই দিব এয়া দেখিলে মই স্কিনত এইদৰে এপ্লাই কৰিলোঁ আৰু এতিয়া ৰ'ব লাগিব 10 বা 15 মিনিট ফ্ৰেণ্ডছ এয়া দেখিছে আপোনালোকে কিমান সাফা লাগিছে মোৰ স্কিনখন দেখিছে আপোনালোকে যথেষ্ট মিহি লাগিছে কোমল লাগিছে আৰু লগতে ছালখনৰ উজ্জ্বলতা যথেষ্ট বৃদ্ধি কৰিছে আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব যথেষ্ট ভাল ৰিজাল্ট পাব বহুত এটা ইফেক্টিভ ৰেমেডি হয় আৰু কিদৰে আপোনালোকে এই উপটন পাউডাৰটো ঘৰতে তৈয়াৰ কৰিব পাৰে বলক তেনেহলে চাই লওঁ ফ্ৰেণ্ডছ এটো হৈছে এটা উপটন পাউডাৰ যেটো উপটন পাউডাৰ আপোনালোকে একেবাৰে ঘৰতে সহজতে বনাব পাৰিব ইয়াত দুটামান ইনগ্ৰেডিয়েন্ট মই মিক্স কৰিছোঁ এটা হৈছে বেসন আটা হালধি আৰু লগতে চন্দন পাউডাৰ আছে আপোনালোকে যদি ঘৰতে বনাব বিচাৰে এই গুটেকিটা বস্তু মিক্স কৰি পেলাই এদৰে আপোনালোকে পাউডাৰটো ৰেডি কৰি ৰাখিব পাৰে যদি আপোনালোকে কিনিব বিচাৰে আপোনালোকে কিনিবও পাৰিব এটো হৈছে এলপছ গুডনেছৰ উপটন পাউডাৰ আপোনালোকে পাৰ্পলত পাই যাব অৰ্ডাৰ কৰিব পাৰিব মই ডেসক্ৰিপচন বক্সত ইয়াৰ লিংক দি দিম পেকটো বনাবৰ কাৰণে মই লৈছোঁ উপটন পাউডাৰ লৈছোঁ এচামুচ আৰু মই আধা চামুচ মান এড কৰিছোঁ এতিয়া আপোনালোকক মই কম যদি আপোনাৰ ড্ৰাই স্কিন হয় ইয়াৰ লগত কি সামগ্ৰী এড কৰিব যদি আপোনাৰ অইলি স্কিন হয় ইয়াৰ লগত কি সামগ্ৰী এড কৰিব প্ৰথমতে কৈ ল'ব বিচাৰিছো অইলি স্কিনৰ কাৰণে যদি আপোনাৰ স্কিনখন অইলি হয় তেতিয়া আপোনালোকে ইয়াৰ লগত গোলাপ জল মিক্স কৰিব নহলে আপোনালোকে পানী মিক্স কৰিও ইয়াৰ এটা পেষ্ট বনাই ল'ব পাৰে যদি আপোনাৰ স্কিনখন ড্ৰাই হয়
তেতিয়া আপোনালোকে ইয়াৰ লগত দৈ গাখীৰ মিক্স কৰিব পাৰে যদি দৈ গাখীৰ নাই তেতিয়া আপোনালোকে ইয়াৰ লগত গাখীৰ মিক্স কৰিব পাৰে এতিয়া আমি গোটেইকেইটা বস্তু ভালদৰে মিক্স কৰি ল'ম যদি ইয়াত মোক আৰু গাখীৰৰ প্ৰয়োজন হয় তেতিয়া মই ইয়াৰ লগত মিক্স কৰিম আৰু অকণমান মই গাখীৰ মিক্স কৰিম ইয়াৰ লগত ভালদৰে ইয়াৰ এটা পেষ্ট বনাই ল'ম ভালদৰে গোটেইকেইটা বস্তু এইদৰে মিক্স কৰি ল'ব এয়া আমাৰ ফেচ পেকটো এতিয়া তৈয়াৰ হৈ গ'ল ফ্ৰেন্ডছ কেনেকুৱা লাগিলে আজিৰ ভিডিঅ'টো মোক কমেন্ট কৰি ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব যিমান পাৰে আপোনাৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজতে শ্বেয়াৰ কৰিব আৰু এটা নতুন ভিডিঅ'লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ